জাপানীজ প্ৰধানমন্ত্ৰী সনে টেকেইচি গুৱাহাটীলৈ অহাৰ খবৰ ওলাইছিল কিন্তু সেয়া মূলতঃ খবৰহে আছিল তাৰ পাছত খবৰ আহিল যে জাপানীজ প্ৰধানমন্ত্ৰীগৰাকীৰ বোলে অসম ভ্ৰমণ বাতিল হৈছে জুবিন প্ৰেমীক দোষাৰোপ কৰা হ'ল নাজানো কাৰণে সুধিছো নেৰেটিভ এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিল নেকি বহুতে সোশ্যাল মিডিয়াত ক'বলৈ আৰম্ভ কৰিলে গুৱাহাটীত আনদিনত যানজট নহয় নেকি এজাক বৰষুণতে যে পানী হৈ উৰে নিশা মানুহে ৰাস্তাতে কটাব লাগে সেয়া কি যি নহওক ঘৰুৱা দায়িত্ব আৰু লজিষ্টিক্স ইস্যুৰ বাবে জাপানীজ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ বাতিল হ'ল কিন্তু জাপানীজ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিল হ'লেও এটা প্ৰশ্ন আছে জাপান বাৰু অসমৰ কাষলৈ আহিব বিচাৰিছে নেকি তেন্তে শুনক যদি জাপানে ইনভেষ্টমেণ্ট আনে চাকৰি আনে টেকনলজি আনে আৰু পৰ্যটক আনে তেন্তে অসমীয়া যুৱক যুৱতীৰ বাবে নতুন কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব যি নিশ্চয় এক পজিটিভ দিশ কাৰণ অসমক এতিয়া প্ৰয়োজন কৰ্মসংস্থাপনৰ পিছত জাপানৰো নিজৰ এটা সমস্যা আছে তেওঁলোকৰ জনসংখ্যা লাহে লাহে বৃদ্ধি হৈ আহিছে মানে এজিং পপুলেশ্যন গতিকে কৰ্মক্ষম লোক কমি আহিছে আৰু শ্ৰমিকৰ অভাৱ ঘটিছে সেই কাৰণে এতিয়া টাৰ্গেট অসমৰ যুৱ প্ৰজন্ম তেওঁলোকক এতিয়া গতিকে মানে আমাৰ ল'ৰা ছোৱালীক জাপানীজ ভাষা শিকোৱা হ'ব আচলতে ইতিমধ্যে ঘোষণা কৰা হৈছে সিএম ফ্লাইট মানে আমাৰ এৰোপ্লেন নহয় দেই এইখন হৈছে চিফ মিনিষ্টাৰ্ছ ইনিচিয়েটিভ ফৰ ফৰেন লেংগুৱেজ ফৰ গ্লোবেল হিউমেন টেলেণ্ট য'ত চৰকাৰে কমেও 50,000 যুৱক যুৱতীক জাপানলৈ কামৰ বাবে পঠিয়াব আৰু এই ইনিচিয়েটিভক ডাবল বেনিফিট প্ৰগ্ৰাম বুলি কোৱা হৈছে ডাবল বেনিফিট মানে অসমৰ ল'ৰা ছোৱালীৰ বাবে গ্লোবেল জব আনফালে ফৰেন ৰেমিটেন্সৰ জৰিয়তে ৰাজ্যৰ ইকনমি বুষ্ট মানে বিদেশলৈ যোৱা ল'ৰা ছোৱালীবোৰে ঘৰলৈ যে মাক দেউতাকলৈ পইচা পঠায় তাকে ফৰেন ৰেমিটেন্স বুলি কয় ফ্লাইট আঁচনিখন মূলতঃ অসমৰ ডেমোগ্ৰাফিক এডভান্টেজক ইকনমিক অপৰচুনিটিলৈ ৰূপান্তৰ কৰাৰ চেষ্টা আশা কৰিছো এদিন হলেও অসমে সুযোগক সফলতালৈ ভূগোলক কৌশললৈ আৰু হেডলাইনক উদ্যোগলৈ ৰূপান্তৰ কৰিব পাৰিব